ৰ'দে আজি মাৰি দিছে। গুড মৰ্ণিং ৰাইজসকল। বৰ্তমান আজি 4টা 30ত ওলাই গ'লোঁ। এখন কি নদী হয় নাজানো, নদীৰ ওপৰৰ পৰা ব্লগ আৰম্ভ কৰিছোঁ। মানে দলঙত বৰ্তমান নদী নহয়, ব্ৰিজৰ ওপৰত আছোঁ। ভীমলৈ গ'লে সকলোকে স্বাগতম জনাইছোঁ। যিসকল নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাপোৰ্ট কৰিছে সেইসকললৈ বহুত বহুত ধন্যবাদ থাকিল, বহুত বহুত মৰম থাকিল। বৰ্তমান আহিলে ৰাষ্ট্ৰীয় ঘাইপথত উঠি গ'লোঁ 15 নেশ্যনেল হাইৱে হয়, আৰু ধেমাজিলৈ 14 কিলোমিটাৰ আছে। গৈ আছোঁ। অকল যিটো খুব ৰ'দ দিছে আজি, এতিয়া টোটেল আছেগৈ 126 কিলোমিটাৰ য'ত যাম মানে পাবলৈ। আপোনালোকক আজি দেখুৱাই আছোঁ। আকৌ ফাৰ্ষ্ট টাইম চাইকেল লৈ পাৰ হওঁ। ধেমাজি ঢকুৱাখানা এইটো চাইডলৈ ফাৰ্ষ্ট টাইম চাইকেল লৈ আহি গ'লোঁ। ভিউ এটা দেখিছোঁ, দেখুৱাইছোঁ। কাৰণটো হ'ল অৰুণাচল পাহাৰখনৰ পৰা আহে ন, সেইকাৰণে এইফালে অলপ ডাঙৰ টাইপে হয়। চাউণ্ডটো শুনি ভয় খাই গৈছিলোঁ। ধেমাজি, এইটো ধেমাজি চাৰিআলি হয়। এতিয়া গৈ আছোঁ বগীবিল। বৰ্তমান আহি পাই গ'লোঁ বগীবিল। পাইছোঁহি আৰু 100 মিটাৰমান আছে। টাইম হৈছে 8টা 11। বেক কেমেৰাই দেখুৱাই আছোঁ আপোনালোকক। কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ চাইকেল লৈ আহি বগীবিল পাই যামহি। ফাইনেলি পাই গ'লোহি আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। আৰু আশীৰ্বাদ কৰিব, আৰু দূৰত যাব পাৰিম। ফাইনেলি আহি পাই গ'লোহি। অলপমান চাওক আপোনালোকে, এয়া তলফালেও যাব পাৰি, ৰাস্তা আছে তাতে। এইবাৰ আহিম, আকৌ নেক্সট আহিম, তেতিয়া ট্ৰেইন লৈ আহিম, তলত থাকিম। সেয়া চাই লওক। আৰু এইখন মোৰ বসন্তী বহুত ভাল আছে, বিটুইন বেষ্ট।
বগীবিল বাই বাই টাটা দিম আৰু এতিয়া বৰ্তমান বগীবিল বাই বাই টাটা দিলোঁ এতিয়া গৈ আছোঁ শিৱসাগৰ বৰ্তমান আহি পাই গ'লো চুকাফা তিনিআলি বৰ্তমান ডিব্ৰুগড় বাইপাছত আহি আছোঁ গৈ আছোঁ মই সোণাৰী আজি লোকেশ্যনৰ মতে 12টাত পাম দেখুৱাই আছে ধৰি থৈছোঁ এটাতো পাবলৈ আছোঁ ৰ'দ দিছে লাহে লাহে গৈ আছোঁ ন এইটো ৰাস্তাত আহিছে এনেকুৱা ৰাস্তাতে আহিছোঁ যদি ৰাস্তাটোত দুয়োটা চাইডতে গছ থাকিলেহেঁতেনে গৈ বহুত ভাল লাগিলেহেঁতেন মানে এতিয়া ৰ'দত ইমানে ফাটিছে নহয় আৰু বৰ্তমান দিচাংগুৰি পাই গ'লো আহি আৰু ইয়াৰ পৰা য'ত গৈ আছোঁ 20 কিলোমিটাৰ আছে এইখনে হ'ল দিচাং নদী ফাইনেলি আহিলে হাতীপুখুৰী পাই গ'লোঁ ইয়াৰ পৰা গ'লে সোণাৰী ৰোড পাম আৰু লগৰজন আগবাঢ়ি আছে টোটেল আছে 9 কিলোমিটাৰ এয়া ৰাস্তাটোত আহি আছোঁ চাওকচোন কিন্তু ফাটিছে এজোপা গছ নাই আজি একদম শুই দিবলগীয়া হৈছে এনেকুৱা ৰাস্তাত আহিম নহয় একজোপা গছ নাই দেখিছে শ্বৰ্টখিনি একজোপা গছ নাই মানে ৰখিবৰ কাৰণেও অশান্তি আহি যেনেকৈ পালোহি বন্ধু ঘৰলৈ আৰু 4 কিলোমিটাৰ আছে অলপ টাইম বোলো শুই কৰি লওঁ আহি আছে মানে আগবাঢ়ি আহিব কৈছোঁ বৰ্তমান বন্ধুকেইজনে আগবাঢ়ি আহিলে ইয়ালৈ আহিছে কোৱা আজি ৰ'দত মোক মাৰিলে চৰ ৰাস্তা কৈ পেলাই গছ নথকা ৰাস্তাত বনাইছে কোৱা কোৱা আমি আৰু অলপ আগতে এইডোখৰ দিয়ক চাহ বাগান আছে ভাল লাগিছে জেগাডোখৰ আৰু এইফালে বন্ধু টুপিটো পিন্ধি ল'লোঁ বাই বাই টাটা ইয়াতে মই সামৰিছোঁ আকৌ নেক্সট ব্লগত সকলোকে লগ পাম